নমস্কাৰ খন্তেক সময় আগতে আমাৰ AICCৰ পৰা আমি খবৰ পালোঁ যে আমাৰ প্ৰথম লিষ্টৰ যিটো টিকেট ঘোষণা হ'ল তাতে মাজুলী সমষ্টিৰ টিকেট প্ৰত্যাশী হিচাপে আমাক প্ৰাৰ্থিত্ব যিটো আগবঢ়ালে সেইটো কাৰণে মই AICCৰ স্ক্ৰিনিং কমিটিৰ চেয়াৰপাৰ্চন প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানীক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে স্ক্ৰিনিং কমিটিৰ সকলো সদস্যক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ধন্যবাদ জনাব বিচাৰিছোঁ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি আমাৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়াক। তেখেতে যি আস্থা আৰু বিশ্বাস ৰাখি আমাক টিকেট প্ৰদান কৰিছে সেইটো কাৰণে মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আমাৰ CLP লিডাৰ সন্মানীয় দেৱব্ৰত শইকীয়া ছাৰকে প্ৰমুখ কৰি আমাৰ যিসকল আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আমাৰ যিসকল বিধায়ক আৰু সাংসদ আছে সকলো নেতৃবৰ্গক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইলেকশ্যন মেনেজমেণ্ট কমিটিৰ সকলো সদস্যক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে যেনেধৰণে আস্থা ৰাখি মোক টিকেট প্ৰদান কৰিছে আৰু মোৰ বিশ্বাস যে অনাগত দিনত মই তেওঁলোকৰ বিশ্বাস ৰাখিব পাৰিম আৰু মাজুলীবাসী ৰাইজৰ পৰা যেনেধৰণে মৰম পাইছোঁ মোৰ বিশ্বাস যে আগন্তুক দিনত আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থীজনক নিশ্চিতভাৱে জয় কৰি বিধানসভালৈ পঠাব।